ৰাতিপুৱাই কাৰবাত কান্দে শুবও নেদা ভাই ভালকে উঠিবই লাগিল আৰু উঠিব মন যোৱা নাছিলে ধেই অলপ ভালকে শুম বুলি ভাবিলে মানে এই বাচ্চাবিলাকৰ হাল্লাত মানে ভালকে শুবই নোৱাৰা হৈছোঁ মই দে উঠিলে যেতিয়া আৰু অলপ য়োগাকে কৰোঁ বহুত দিন হ'ল য়োগা কৰাই নাই একদম ঐ গাটো ইমান গধুৰ হৈছে ঐ 1 2 2 এইবিলাক কৰি লাভ নাই অকণমান পেট কমা য়োগাহে এটা কৰিব লাগিব মই কি ব্যায়াম কৰিলে পেট কমাব পৰা যাব বাৰু পশ্চিমোত্তানাসন এটা আছিলে নহয় সেইটোকে কৰোঁ ৰচোন বহি ল'লোঁ যেনিবা এতিয়া পেটটো আগফালে নাযাবই নেকি ইমান হেঁচা খাব নহয় মোৰ পেটডাল সঁচাকৈ দেই এইকেইদিন লকডাউনত ঘৰতে খাই খাই মোৰ পেটটো কিমান যে বাঢ়িছে 1 পেট মাথাটো দেখোন নালাগে ভৰিত মাৰিম দে পেটটো অকণমান কমাই লৈহে কৰিব পাৰিম মূলা ভাজি গোন্ধাইছে একদম কালি ৰাতিটো মই মূলা খোৱাই নাছিলোঁ কেনেকৈ মূলা ভাজি গোন্ধাইছে এই বেলেগ এটা এক্সাৰচাইজে কৰিব লাগিব দেই মই আৰু কি এক্সাৰচাইজ আছিলে অলপ জঁপিয়াই দিওঁ নেকি জঁপিয়াই দিলে পেটটো কমিব মোৰ 1 2 1 2 1 2 1 2 হৈছে দে আৰু ৰুমটো বহুত গোন্ধাইছে দে কোনোবা অহাৰ লগতে মই খিৰিকীখন খুলি দিওঁ এই ব্যায়াম কৰোঁ যে পাদি আছিলোঁ বে মই খিৰিকীখন খুলিব লৈছিলোঁ সিহঁতে আহি পালিয়ে নে একেবাৰে মোৰো অলপ সন্দেহ হৈছে বলচোন আজি ডক্টৰৰ পৰা আহোঁ আৰু তই মূৰৰ এইডাল কি ফিটা এডাল মাৰি থৈ আনিছা এইটো কি তাই মাৰিছা নেকি নে কি মাৰিছা এইটো বৌ মাৰিছা নে এনেকুৱা মই মানুহৰ ডিঙিতে মাৰা দেখা পাইছোঁ তই দেখোন মূৰত বান্ধি থৈ আহিছা তোৰ ষ্টাইল দেখা পাইছোঁ দে মই বলচোন বল ডক্টৰ আংকেলৰ তাত যাওঁ হ'ব দে বলচোন এই চশমাডাল পিন্ধি যাবি নেকি আৰু এই মূৰৰ ফিটাডাল খোল আকৌ যাওঁ লেকচাৰ বিৰাট হ'ল এইখনচোন কি বুলি ক'মে ভাই মোৰ বিৰাট লাজ লাগিছে ডক্টৰৰ ওচৰত কি বুলি ক'ম পাদা বেমাৰ হৈছে বুলি ক'ম নেকি ছাৰ ডক্টৰ আংকেল আছেনে কোনোবা কোন আহিছে কি হ'ল ন তোমালোকৰ কোৱাচোন মনটো কি কোৱাহে কি পাতি থকা বেমাৰ হৈছে তোমাৰ নক'ব আৰু খুৰা বুজিছে মই ব্যায়াম কৰি আছিলোঁ আৰু ব্যায়াম কৰোঁতে একদম মূলা ভাজি মানে মোৰ কি গেছ হৈছে নে কি গম নাপাওঁ চাই দিয়কচোন অকণমান আৰু প্ৰব্লেমটো হৈছে মই যি খালেও মূলা ভাজিয়ে গোন্ধাই কিয় বা হয় নেকি তোমাৰ গেছ হৈছে যোৱা পানী খোৱা নে নোখোৱা তুমি দিনত পানী 3 লিটাৰ 4 লিটাৰকৈ খাবাচোন আৰু এইবিলাক বুট ভাজা চিঙৰা এইবিলাক খোৱা কমাই দিবা তেতিয়াহে তোমাৰ পেটটো চাফা হৈ থাকিব তোমালোকে চিপছ টিপছ বহুত খাই থকা ন সেইকাৰণে তোমাৰ গেছ হৈছে হয় নেকি এইবিলাক খোৱা বাদ দিলে কেনেকৈ হ'ব মইচোন এইবিলাক নাখালে থাকিবই নোৱাৰিম তোমাৰ গেছ ফৰ্ম হৈছে নহয় গেছৰ কাৰণে তুমি এতিয়া অকণমান খোৱা লোৱা এইবিলাক কমাই দিব লাগিব আৰু খালেও তুমি ভালকৈ পানী চানী গৰম পানী খাবা আৰু ভাতটো খাই থাকিবা হয় নেকি ছাৰ পানী খালে কমব নে কিবা ঔষধ খাব লাগিব নেকি নাই তুমি এইকেইদিন অকণমান পানী ভালকৈ খাবাচোন তাৰপিছত ভাল নাপালে বাৰু আকৌ আহিবা দেই আৰু ব্যায়াম কৰি থাকিবা অলপ
তাৰ ব্যায়ামটো কৰিছোঁৱে ব্যায়াম কৰোঁতেই পাদা ওলাই যায় মোৰ একদম ধুচ ধুচকৈ ব্যায়ামটো কৰিবই নোৱাৰা হৈ যাওঁ মানে গোটেই চাৰিওফালে গোন্ধাই পিনে ঠিক আছে পিছে খুৰা আমি যাওঁ দিয়ক কিন্তু মোৰ পাদা বেমাৰটো ভাল নহ'লে আকৌ আহিম দেই ভাল হ'ব তুমি খালি অকণমান খোৱা লোৱাটো ভালকৈ মেইনটেইন কৰিবা আৰু দেই যাওঁ দে খুৰা ৰেষ্টুৰেণ্টখন দেখি মোৰ খাব মনেই গ'ল জানানে গাৰ্লফ্ৰেণ্ডৰ লগত আহিবি দে এতিয়া তোৰ পাদা মোৰ শুনি মোৰ এনেই বেমাৰ হ'ব মন নাই যাওঁ জলদি ডক্টৰে চালে কি কৈছিল মনত নাই নেকি তোৰ এনেকৈ খাওঁ বাক্যখন নিচিনা থাকিলে তোৰ ক'ত পাদা বেমাৰ ভাল হ'ব যাওঁ জলদি আজিৰ পৰা নাখাওঁ দে আজি লাষ্ট খাওঁ এক চাহ খাবি জলদি সেই তোৰ লগত নোৱাৰি দে ভাই ব'ল